নমস্কাৰ বন্ধুসকল, আজি এটা পনীৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ঘৰতে কিদৰে অতি সহজ পদ্ধতিৰে বনাব পাৰি আহকচোন চাওঁ। এখন কেৰাহীত এচামুচ বাটাৰ দি পনীৰখিনি ফ্ৰাই কৰি ল'ম। পনীৰখিনি লৰাওঁতে খুব সাৱধানে লৰাব লাগে, নহ'লে পনীৰখিনি ভাগি যাব পাৰে। আৰু বহুত বেছি দেৰিও লৰাব নালাগে, প্ৰায় 1 মিনিটমান লৰালেই হ'ল। তেতিয়া নহ'লে পনীৰখিনি টান হৈ যাব পাৰে। ইয়াতে মই এতিয়া এচামুচ কাশ্মীৰ মিৰ্চ দিম। আপোনালোকে ৰেড চিলিও দিব পাৰে, মই ইয়াতে অকল কাশ্মীৰ মিৰ্চ দিছোঁ। অলপমান 1 মিনিটমান প্ৰায় ফ্ৰাই কৰাৰ পিছত এইখিনি মই নমাই থ'ম। এইফালে মই 2টা ডাঙৰ চাইজৰ পিঁয়াজ এনেদৰে কাটি ল'লোঁ আৰু 3টা বিলাহী, এটা নহৰু কেইফুটামান এনেদৰে ফুটিয়াই লৈছোঁ আৰু প্ৰায় 2 ইঞ্চি মানৰ এনেদৰে আদা কাটি ল'লোঁ। এইফালে মই অলপমান কাজু এনেদৰে পানীত তিয়াই থৈছিলোঁ। প্ৰায় আধা ঘণ্টাৰ কাৰণে মই এনেদৰে কাজু 50 গ্ৰামমান কাজু প্ৰায় 1 পোৱা পনীৰ কাৰণে মই তিয়াই থৈছিলোঁ। এনেদৰে এতিয়া কাজুখিনি টুকি লৈছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সিত পিচি ল'ম। কাজুখিনি মিক্সিত পিছোঁতে অলপমান পানী দি ল'ব লাগে, তেতিয়া খুব কাজুৰ পেষ্টখিনি মিহি হয়। মই পানী দিওঁতে দেখাবলৈ নহ'ল। এয়া চাওক কি ধুনীয়াকৈ কাজুৰ পেষ্টখিনি হৈ গৈছে। ইয়াৰে মই 2 চামুচ লৈ ল'ম। বাকী পেষ্টখিনি মই ফ্ৰিজত ৰাখি দিম, পিছত কিহবাত ব্যৱহাৰ কৰিব পাৰিম। এনেদৰে দিয়াই লৈছোঁ মই। এইফালে মই এখন কেৰাহী গৰম হোৱাত 2 চামুচ বাটাৰ দি ল'লোঁ। গেছটো ল'ৰ পৰা মিডিয়ামত ৰাখিব লাগে। মই কিন্তু ইয়াত ইণ্ডাকশ্যন ব্যৱহাৰ কৰিছোঁ। বাটাৰখিনি এনেদৰে গলি যোৱাৰ পিছত মই ডালচেনিৰ টুকুৰা 2টা ইয়াতে দি দিছোঁ। তাৰপিছত কাটি থোৱা নহৰু কেইফুটা আৰু আদা কেইপিচ একেলগে দি দিছোঁ। এইখিনি অকণমান গৰম হোৱাৰ পিছত মই আকৌ পিঁয়াজখিনি আৰু বিলাহীখিনিও একেলগে দি দিম। তাৰপিছত এইখিনি মই প্ৰায় 3-4 মিনিটমানৰ কাৰণে লৰাই থাকিম। 3-4 মিনিটমান মই এনেদৰে ঢাকনা মাৰি ৰখাই থ'ম। আপোনালোকে যদি পিঁয়াজ নিদিওঁ বুলি ভাবে, পিঁয়াজ নিদিয়াকৈও বনাব পাৰি, তেতিয়াও একেই সোৱাদ হ'ব খাবলৈ। আৰু যদি নহৰুখিনিও নিদিওঁ বুলি ভাবে, নহৰুখিনি নিদিয়াকৈও বনাব পাৰি। এইখিনি মই এনেদৰে 3-4 মিনিটমানৰ কাৰণে ঢাকি থ'ম। ধুনীয়াকৈ সিজাৰ পিছত এইখিনি মই আকৌ নমাই থ'ম। ইয়াতে মই এচামুচ নিমখ দি দিম। নিমখ দিলে পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ গলি যায়, অতি সোনকালেই গলি যায়। এইখিনি হৈ যোৱাৰ পিছত মই এইখিনি নমাই ঠাণ্ডা হ'বৰ কাৰণে অলপ টাইমৰ কাৰণে থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত এইখিনি আকৌ পিচি ল'ম। এনেদৰে ভালদৰে লৰাই ঢাকন মাৰি থৈ দিব লাগে প্ৰায় 3-4 মিনিটমানৰ কাৰণে। এয়া চাওক পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল। এয়া ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সি বাতিত ভৰাই ল'ম। তাৰপিছত ভালদৰে পিচি ল'ম। গোটেইখিনি মই এনেদৰে ভালদৰে ভৰাই ল'লোঁ। এই পিঁয়াজ, বিলাহী, আদা, নহৰুখিনি পিছোঁতে মিক্সিত পানী ব্যৱহাৰ কৰিব নালাগে, পানী নিদিয়াকৈ পিচিব লাগে, তেতিয়া ভালদৰে পিছে। সেইফালে আকৌ মই কেৰাহী গৰম হোৱাত 2 চামুচ বাটাৰ দি দিলোঁ। বাটাৰখিনি গলি যোৱাৰ পাছত মই মিক্সিত পিচি থোৱা পিঁয়াজ, নহৰু, আদা, বিলাহীৰ পেষ্টখিনি মই ইয়াতে দি দিম। এয়া চাওক কি ধুনীয়াকৈ পিচ খাই গৈছে মিহিকৈ। আপোনালোকে যদি এইখিনি চেকনিত চেকি ল'ব বিচাৰে, তেতিয়া ভালদৰে চেকি ল'বও পাৰে, তেতিয়া আৰু মিহি হৈ যায়। মই কিন্তু নেচেকাকৈ দি দিছোঁ। এইখিনি এনেদৰে 2 মিনিটমান লৰাই থকাৰ পাছত ইয়াতে মই বাকী মছলাখিনি দি দিম। এতিয়া গেছটো প্ৰায় ল' ফ্লেমত ৰাখিব লাগে, নহ'লে মছলাখিনি জ্বলি যাব পাৰে। ইয়াতে মই এচামুচ হালধি দিছোঁ, এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু এচামুচ গৰম মছলা। মছলাখিনি দিয়াৰ পিছত প্ৰায় 3 মিনিটমান আপোনালোকে ল' ফ্লেমত ভালদৰে লৰাই থাকিব। এতিয়া গ্ৰেভিখিনিৰ লগত মছলাখিনি মিহলি হৈ যোৱালৈকে লৰাই দিম। তাৰপিছত যেতিয়া তেলখিনি গ্ৰেভিখিনিৰ পৰা এৰাই যাব, তেতিয়া ফ্ৰাই কৰি থকা পনীৰখিনি মই ইয়াতে এড কৰি দিম। এয়া চাওক ফ্ৰাই কৰি থকা পনীৰখিনি মই ইয়াতে দি দিছোঁ। তাৰপিছত ভালদৰে মিহলি কৰি মই 2 মিনিটমান লৰাই ঢাকন মাৰি থ'ম। এনেদৰে কম মছলা দি আপোনালোকে ঘৰতে কেতিয়াবা বনাই খাবচোন, খাবলৈ খুব সুন্দৰ হয়। এতিয়া মই ইয়াতে কাজুৰ পেষ্টখিনি যে বনাই থৈছিলোঁ, তাৰে 2 চামুচ মই ইয়াতে দি দিম। এতিয়া এইখিনি লৰাই মই ইয়াতে 2 কাপ গৰম পানী দি দিম।
আপোনালোকে নিজৰ জোখাৰে পানীখিনি দি দিব পাৰে। এয়া চাওক, এনেদৰে মই 2 কাপ পানী ইয়াতে দি দিছোঁ। তাৰপিছত ভালদৰে উতল অহালৈকে মই অলপ টাইম ৰাখি থওঁ। তাৰপিছত ইয়াতে মই দিম 2 চামুচ আমুল ফ্ৰেছ ক্ৰীম। একেবাৰে লাষ্টত আপোনালোকে অলপমান কচুৰি মেথি ইয়াত ছটিয়াই দিব পাৰে, তেতিয়া স্মেলটো খুব ধুনীয়া হয়। মই কিন্তু কচুৰি মেথি দিবলৈ নহ'ল, এনেদৰে বনালোঁ। এতিয়া মই এনেদৰে ঢাকনা মাৰি 2 মিনিটৰ কাৰণে থৈ দিলোঁ। এয়া হৈ গ'ল চাওক পনীৰ বাটাৰ মছলা। কালাৰটো যিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ সিমানেই সুন্দৰ হৈছিল। এতিয়া মই এটা বাউলত এনেদৰে উলিয়াই ল'লোঁ কেৰাহীৰ পৰা।